No helmet. Guys, এইফালে স্কুটিখন লগাই আছে। হেল্ল' বন্ধুসকল, কেনেকৈ আছে? আশা কৰোঁ ভালে আছে। তো গাইজ আকৌ এটা মোৰ নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ। বহুত দিন ভিডিঅ' চিডিঅ' বনোৱা নাছিলোঁ। তো গাইজ আজি কিবা এটা কাম কৰিম বুলি ভাবিছোঁ। কামটো হৈছে কি, স্কুটিখন আনিলোঁ হয়, ইমান মডিফাই কৰা নাই। ভাবিছোঁ ইয়াত মুঠিত লগোৱা আইনাখন আনি থৈছোঁ। আইনাখন লগাম বুলি ভাবি থৈছোঁ যে আজি আইনাখন লগাম। লগৰটোক ফোন কৰিলোঁ, লগৰটো গিয়েজলি মাতিছে। তো প্ৰথম যোৱাৰ আগতে চাহটো খাই লওঁ বুলি ভাবিছোঁ। তো চাহটো খাই লওঁ। এয়া চব মানুহ যদি পূৰা একদম বনাই আছে চাহ, আৰু এইফালে বনাই আছে পিঠা। তো গাইজ স্কুটিখন মডিফাই কৰি আহি মেলি ডাইৰেক্ট যাম দৰৱ আনিবলৈ। যিহেতু তাই এনেকৈ হৈ আছে ন, দৰৱ লিখি দিছে। দৰৱ আমাৰ ইয়াত নাই, যাব লাগিব মৰি আনি। তো ভিডিঅ'টো চাই থাকক, চাই ভাল পাব ভিডিঅ'টো। তো গাইজ এইফালে আমাৰ চাহ আৰু পিঠা আহি গ'ল। তো অলপ পটাপট খাই লওঁ। তো গাইজ আমি খাই থকা অৱস্থাত আহি গ'ল আমাৰ নৱ ছোৱালীজনী ফুচু। তো গাইজ চাহ তাহ খোৱা হৈ গ'ল। চিচাখন হৈছে এইটো, এইখন গৈ লগামগৈ। তো যাওঁ বলক। তো বলক গৈ থাকোঁ। তো গাইজ আহি পাই গ'লোঁ লগৰৰ গেছ। তো এইখন স্কুটিখন, এতিয়া স্কুটিখন কৈ আছে কি বোলে ইয়াত ৱেল্ডিং এটা কৰিব লাগিব বুলি কৈ আছে। তো ভিডিঅ'টো চাই থাকক। এজনী হৈছে আশিক, এইখনে হৈছে লগৰটো গেছটো। চাই থাকক ভিডিঅ'টো, চাই থাকিলে ভাল পাব। তো গাইজ ইয়াত ৱাচাৰ দুখন লাগিব বুলি কৈছে। তো ৱাচাৰটো আনিব গৈ আছোঁ। তো বলক যাওঁ, ৱাচাৰটো লৈ আহোঁগৈ। ভিডিঅ'টো চাই থাকক। তো গাইজ আহি পালোঁ মই ঘৰলৈ। তো এতিয়া যাব লাগিব মৰিয়নি। এইটো চিচাখন লগোৱা নহ'লে, চিচাখন লগাবলৈ কিবা নটা নাই বোলে। নটটো আনিবলৈ কিন্তু মৰিয়নি যাব লাগিব। তো বলক যাওঁ মৰিয়নিলৈ। মৰিয়নিৰ পৰা ড্ৰপ চপ আৰু নট চট লৈ আহি ডাইৰেক্ট ইয়াত আহি ফিটিং কৰিম। বলক যাওঁ। এটুপ দুটুপ বৰষুণ পৰিব ধৰিলে। এয়া হৈছে আমাৰ ৰিজাৰ্ভখন, এইফালে বাগানটো। আহি পাই গ'লোঁ আমি মৰিয়নিৰ পৰা ঘৰলৈ। দৰৱ চব আনি দিলোঁ মানুহজনীক। এতিয়া ভাবিটো লগোৱাটো নহ'লে যাব লাগিব যোৰহাট। তো চিন্তা কৰোঁ যোৰহাট যাওঁ নাযাওঁ। লগাবতো মন কৰিছে, যাব পাৰোঁ। চাই দিব ভিডিঅ'টো যদি যাওঁ। তো গাইজ হৈ গ'ল, যোৰহাটলৈ যাম বুলি ভাবিছোঁ। যোৱাৰ আগতে ভাত কেইটামান খাই লওঁ ভাবিছোঁ। তো ভাতটো খাই লওঁ পটাপট। তো গাইজ ভাত চাত খাই ৰেডি হৈ গ'লোঁ আৰু যোৰহাটলৈ যাবলৈ ওলালোঁ। একদম পূৰা ৰেডি হৈ গ'লোঁ। তো ৰাস্তাত ভিডিঅ' নকৰোঁগৈ, ডাইৰেক্ট যোৰহাটত গৈ ভিডিঅ' কৰিম। চাই থাকিব ভিডিঅ'টো। তো গাইজ আহি পালোঁ যোৰহাটত। ইয়াত ৰৈ আছোঁ। লগৰটো ঘৰৰ পৰা ওলাই মেলি আহি আছে। এয়া চব ইয়াত ৰাস্তা বনাই আছে বোলে, পাৰ হ'ব নিদিওঁ বুলি কৈছে। ৰাস্তা বনাই আছে, নোৱাৰিম বুলি কৈছে। সেইখিনি ইয়াতে ৰৈ আছোঁ। সি ঘৰৰ পৰা ওলাই আহি আছে। আহক, তাৰ বডি ৰৈ দিওঁ ইয়াতে। গাইজ বহুত জোৰত মোক প্ৰেছাৰ কৰিব লাগি আছে। অচিনাকি জেগা একদম ক'ত প্ৰেছাৰ কৰিম লাগি আছে আৰু একদম নাইছোঁ আৰু ৰখাবলৈ। আগত গৈ কৰিমগৈ আৰু। গাইজ এয়া এইজনে একদম ৰাস্তা মানে নক'ব আৰু দেই। ৰাস্তা মানে সেইটো পৰা অচিনাকি এটা লোকেশ্যনতে মই আহি আছোঁ। যিটো লোকেশ্যন দিলে আকৌ কৈছে, আকৌ ঘূৰি গ'লোঁ মই। ইমান ঘূৰোঁতে তেলেই নাইকিয়া হৈ গৈছে। আকৌ ভাল তেল গাইজ আহি পাই গ'লোঁ ওপৰৰ ঘৰলৈ। এতিয়া বোলো সোমাই যাওঁ ভিতৰলৈ। গেটখন মাৰি দিওঁ আৰু। গাইজ এইটো হৈছে ওপৰৰ ঘৰটো। গাড়ী চাইছে নাই? এখন, দুখন, তিনিখন, চাৰিখন। এইফালে বাইক, এইফালে মোৰ ঘৰৰ স্কুটিখন। সোমাইছে আৰু দুটাটো খুলি দিলোঁ। কিন্তু ভিতৰলৈ সোমাই আহিছোঁ। একদম ঘৰ চাইছে নাই? ধনী লোৱা। এয়া হৈছে অপুমা। কাপোৰ আকৌ পিন্ধিব লাগিব। ভাত চাত খালি নেকি? ভাত চাত খাই ৰেডি হৈছে। এতিয়া কাপোৰ চাপোৰ সলাব। এইটো হৈছে বাথৰুমটো। এয়া মোক ধুইছে। এতিয়া বহোঁ অলপমান দেৰি। সি ওলাই আছে, ওলাই মেলি আহক। তাৰপিছত যাম আৰু যোৰহাট টাউন। এইটো হৈছে আমাৰ অপু দাদাৰ ৰুমটো। ৰুমটো ডাঙৰে আছে ন, বহুত ডাঙৰ আছে। কাপোৰ
চাই লওক দেই ভালকৈ গাইজ কাপোৰ চাপোৰ পিন্ধি ৰেডি হৈ গ'ল এই আমাৰ পুদা ওলাই একদম প্ৰায় ৰেডি হৈ গ'ল তো মই মোৰ ভাগৰ স্প্ৰিংটো খুলি তাৰ ভাগৰ স্প্ৰিংটো পিন্ধি ল'লোঁ চেণ্ডেলটো তাৰে হয় জোতাটো খুলি দিলোঁ ডাইৰেক্ট গেটখন লগাই লওঁ প্ৰথমে তো ব'লক এতিয়া যাম চিচাখন লগাবলৈ চিচাখন লগাই মেলি অলপমান ঘূৰি তাৰপিছত যাম ঘৰলৈ এইফালে একদম পুৰা ৰাস্তা একদম বনাই আছে ৰাস্তাটো ইমান খাচ নহয় এইফালে বনাই হ'লে অলপ ভাল লাগিব তেতিয়া একদম বাইক চাইক ফালিব পাৰি ভাল পাৰিব আমাৰ ৰাইডাৰ ন তো গাইজ আহি থাকোঁতে পাই গ'লোঁ ৰাস্তাত বৰষুণ ইয়াত ৰৈ দিছোঁ দোকান এখনত বতৰটো ইমান এটা ভাল কৰা নাছিলে এয়া আমাৰ আপু এইখন আছে ধান মিল মানে চাউল মিল আৰু চাউল ইয়াৰ পৰাই যায় বৰষুণ দি আছে ৰৈ আছোঁ চিচাটো লগাব দি দিলোঁ এয়া চিচা লগাই আছে ওপৰলৈ আহিছোঁ হেলমেট চাবলৈ যাওঁ যদি পচন্দ হৈ ল'ম নহয় নলওঁ স্কুটিখন লগাই আছে এটা চাইড লগোৱা হৈ গ'ল তাৰপিছত কাটি মেলি লগাই আছে লগাই লওক তাৰপিছত আপোনাক দেখাম কেনেকৈ লাগে হ'ব লগাই মেলি আহি গ'লোঁ কেনেকৈ লাগিছে কমেণ্টত এবাৰ জনাব ভালকৈ আপোনালোকক দেখাম তাত ভিডিঅ' কৰিবলৈ বেয়া পালোঁ মানে ধেৰ মানুহ আছিলে একদম লগাই মেলি ধুনীয়াকৈ লৈ আহিলোঁ আৰু তাৰ গ্ৰাফিক্স মাৰি মই মোৰ ইনষ্টাগ্ৰামৰ নামটো আৰু ইউটিউব চেনেলৰ নামটো গ্ৰাফিক্স মাৰি দিয়াত নামো আমাৰ চাইড কৰি মাৰিম তো কেনেকৈ লাগিছে কওক গাইজ জনাব কেনেকুৱা লাগিছে কমেণ্টত গাইজ মানে ইয়াত মানে ধুনীয়াকৈ মানে ইয়াত মানে গোটেইখন ধুনীয়াকৈ মানে আৰ্ট কৰি ৰাখিছে এইটো চাওক ইয়াত ফটো চটো মাৰিম বুলি ভাবিছোঁ আমাক যোৰহাটত ইয়াত আহি তাতো সেই আৰ্ট কৰি ৰাখিছে ফটো চটো মাৰি লওঁ তাৰপিছত যাম ঘৰলৈ তো মাৰি লওঁ বলক ফটো তো গাইজ ফটো চটো মৰা হৈ গ'ল এতিয়া যাম ঘৰলৈ তো গাইজ ভিডিঅ'টো ইমানটা সমাপ্ত কৰিছোঁ ভিডিঅ'টো চাই কেনেকৈ লাগিলে ক'ব যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব তো গাইজ বাই বাই